হাই ফ্ৰেণ্ড, মোৰ চেনেলটোলৈ আৰু মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, সুস্থ আছে। আজি মই আপোনালোকৰ ওচৰত এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। মই মাংসৰ এটা ৰেচিপি লৈ আহিছোঁ। ব'লকচোন মই মাংসখিনিনো কেনেকৈনো বনাওঁ আপোনালোকে অলপ চাই লওক। আজি মই ছাগলী মাংসৰ এটা ৰেচিপি লৈ আহিছোঁ। তাকে মই ছাগলী মাংস লৈ লৈছোঁ ইয়াতে, আৰু ইয়াতে মই আলু কাটি লৈছোঁ, লগতে মই পিঁয়াজ কাটি লৈছোঁ, তেজপাত শুকান জ্বলা লৈছোঁ, আৰু ইফালে মই বিলাহী এটা কাটি লৈছোঁ, আৰু ইয়াতে মই মছলা পিচি লৈছোঁ, জিৰা, জালুক, আদা, নহৰু এনেকৈ কৰি মই পিচি লৈছোঁ। আৰু এইফালে কেৰাহী এখন মই গৰম কৰি তাতে মই তেজপাত, শুকান জ্বলা আৰু অলপ মই জিৰা দি দিছোঁ। লগতে এতিয়া মই পিঁয়াজ দি ধুনীয়া কৰি পিঁয়াজখিনি এতিয়া মই ভাজি লওঁ। পিঁয়াজখিনি অলপ টাইম ভাজি লোৱাৰ পিছত মই ইয়াতে হালধি দি দিছোঁ, আৰু অলপ মই নিমখ দি দিছোঁ। হালধি নিমখখিনি দিয়াৰ পিছত মই এতিয়া ধুনীয়া কৰি অলপ টাইম আৰু ভাজি লোৱাৰ পিছত ইয়াতে এতিয়া মই কাটি ৰখা বিলাহীখিনি দি দিছোঁ। এতিয়া বিলাহীখিনি দিয়াৰ পিছত মই বিলাহীখিনি নগলালৈকে মই ধুনীয়া কৰি ভাজি থাকিম। বিলাহীখিনি ধুনীয়া কৰি ভাজি গলাই লোৱাৰ পিছত এতিয়া মই মাংসখিনি দি দিছোঁ। মাংসখিনি দিয়াৰ পিছত মই ধুনীয়া কৰি এতিয়া অলপ মাংসখিনি মই ভাজি থাকিম। মাংসখিনি আধা ভাজি লোৱাৰ পিছত এতিয়া কাটি ৰখা মই আলুখিনি দি দিছোঁ। আলুখিনি দিয়াৰ পিছত মই আলুখিনি আধা সিজালৈকে মই ধুনীয়া কৰি ভাজি থাকিম। এতিয়া মই মছলা দি দিছোঁ, একেবাৰে কম মছলা মই দিছোঁ ফ্ৰেণ্ড। এতিয়া মই এইখিনি দিয়াৰ পিছত মই ধুনীয়া কৰি ভাজি লওঁ। আলু আৰু মাংসখিনি এতিয়া ধুনীয়া কৰি ভাজা হৈ গ'ল। এতিয়া মই মাংসখিনিত এতিয়া মই পানী দি দিম। পানীখিনি দিয়াৰ পিছত এতিয়া অলপ টাইম মই উতলিব দিম। মাংসখিনি ধুনীয়া কৰি উতলি গ'ল আৰু মাংস আলু ধুনীয়া কৰি সিজি গ'ল। এতিয়া মই গৰম মছলা বটি ৰাখিছোঁ পতাতে, সেইটো মই দি দিছোঁ। গৰম মছলাখিনি দিয়াৰ পিছত অলপ টাইম উতলিব দি তাৰপিছত মই নমাই আপোনালোকক দেখাই আছোঁ কেনেকুৱা হৈছে। আৰু দেখিছেনে ফ্ৰেণ্ড, মোৰ মাংসখিনি বনাই হৈ গ'ল। মই নমাই ল'লোঁ। একেবাৰে মই কম মছলা দি পাতলা জোল মই কৰিছোঁ। এনেকৈ খালে স্বাস্থ্যৰ কাৰণেও ভাল, মছলা কম কৰি দিলে। সেই মই আজি একেবাৰে পাতলা কৰি মই বনাইছোঁ, কম মছলাত। আৰু ফ্ৰেণ্ড, আৰু কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।